Hello my dear children, how are you all? আজি আমি প্ৰথম শ্ৰেণীৰ Beginners English 1 or lesson 1 or কবিতাটো Come Little Children activities 7 পাঠলৈ আগবাঢ়িছো আৰু পেজ নম্বৰটো হ'ল 14 okay ইয়াতে প্ৰথম activity 7 দিয়া আছে look at the picture মানে এই ছবিবোৰলৈ চোৱা listen and repeat the word তোমালোকে মই কৈ যাম শুনি যাবা আৰু মোৰ পিছে পিছে তোমালোকে মাতি যাবা ঠিক আছে ৰিপিট মানে হ'ল মোৰ পিছে পিছে কৈ যোৱা then show with action তাৰপিছত তোমালোকে একচনৰে দেখাব লাগে মানে অংগী ভংগীৰে দেখাব লাগে ওকে সো ফাৰ্স্ট আছে clap 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 মানে হ'ল হাত চাপৰি দিয়া ওকে দ্বিতীয়টো আছে sit sit মানে হ'ল বহা মানে চকীত বহিছে তাৰ পিছত আছে throw throw মানে পেলোৱা বা দলিয়াই দিয়া drop drop মানে যেনেকৈ হাতৰ পৰা এনেকৈ পৰি যোৱা drop ওকে নাও 8 নম্বৰ এক্টিভিটিজ লৈ আগবাঢ়িছো listen carefully তোমালোকে এটো মন দি শুনি যাবা let's try to arrange the picture in sequence এই ছবিবোৰ যে আছে পিকচাৰবোৰ আছে এটো সিকোয়েন্সত সজাই যাব লাগে মানে ক্ৰম অনুসাৰে সজাই যাব লাগে ওকে সো প্ৰথমত দিয়া আছে ইয়াতে a number an ant went to a river এটি পৰুৱা নদীলৈ গৈছিল তো এটা আমি কোনটো ছবি দেখা পাইছো এটো পৰুৱাটো নদীলৈ গৈ আছে এইখন ছবি এইটো পৰুৱা নদীলৈ গৈ আছে নদী গৈ পোৱা নাই গৈ আছে ঠিক আছে এটো হ'ব a number তাৰ পিছত দ্বিতীয়টো ছবি আছে দ্বিতীয় 2 নম্বৰ বি নম্বৰত আছে a dog saw the ant fall into the river a dog মানে হল কপু চৰাই দেখিছে কি দেখিছে the ant fall এই পৰুৱাটো পৰি গৈছে into the river কত পৰি গৈছে নদীত পৰি গৈছে এই ছবিটো আমি এইটো হল এই ছবিটো আমি দেখা পাইছো যে এই পৰুৱাটো নদীত পৰি গৈছে আৰু কপু চৰাই দেখা পাইছে পৰি যোৱাটো C নম্বৰত দিয়া আছে the dog said ku u এই dog মানে কপু চৰাই কি কৈছে ku u মানে তেওঁ নিজৰ ভাষাত কৈছে ku u and drop a leaf তাৰ পিছত এটা কি কৰিছে পাত এটা ছিঙি ফেলে তলত পেলাই দিছে মানে পৰুৱাটোৰ ওচৰত পেলাই দিছে কোনটো হয় এইটো পাত এখন ছিঙি ফেলে কি কৰিছে পৰুৱাটোৰ ওচৰত পেলাই দিছে এইটো C নম্বৰ Last of D number দিয়া আছে ইয়াতে the ant climbed onto the leaf আৰু পৰুৱাটোৱে কি কৰিছে বগিয়াই ফলে পাতৰ ওপৰত উঠি গৈছে it was said he বাচি গল এইখন ছবিত আমি দেখা পাইছো যে পৰুৱাটো ইয়াতে কি কৰিছে পাতটো পেলাই দিয়াৰ লগে লগে পৰুৱাটো এই পাতৰ ওপৰত বগিয়াই ফলে উঠি গল আৰু সি নিজৰ জীৱনটো বচাই ললে ঠিক আছে ইয়াতে দিয়া আছে now retell the story in your own words মানে এটো আৰু এবাৰ তোমালোকে নিজে নিজৰ ভাষাতে এই সাধু কথাটো ক'বলৈ চেষ্টা কৰিবা এতিয়া আহিলো আমি 9 নম্বৰ এক্টিভিটিজ ইয়াতে দিয়া আছে let's listen to the sound of animal মানে হ'ল প্ৰাণীবোৰ ইহঁতৰ সাউন্ডবোৰ মানে ধ্বনিবোৰ আমি কোনে কেনেকৈ মাত ওলায় এইটো আমি এতিয়া পাম ঠিক আছে প্ৰথমত কি আছে কু says the dog চৰাই কেনেকৈ মাত কৰে কু মো says the cow আৰু গৰু মানে গৰুৱে কেনেকৈ মাত ওলায় মো ভাও says the dog মানে কুকুৰ কেনেকৈ মাত ওলায় ভাও কৰে মিয়াও says the cat মানে হ'ল মেকুৰীয়ে কেনেকৈ মাত ওলায় মিয়াও কৰি মাত ওলায় ঠিক আছে এতিয়া আমি 10 নম্বৰ এক্টিভিটিজ লৈ আগবাঢ়িছো let's learn to clap in rhythm এতিয়া তোমালোকে কি কৰিবা ক্ল্যাপ কৰিব লাগে ৰিদম মানে হ'ল সুৰ বা তালত তোমালোকে ক্ল্যাপ কৰিব লাগে ঠিক আছে তো ইয়াতে কি কৈছে মিনা clap 2 times for her name মিনায়ে কি কৰিছে দুবাৰ হাত চাপৰি মাৰিছে তাইৰ নামৰ বাবে
তাৰ নাম কি আছিল মিনা মিনাক আমি এইটো ভাঙি দিব পাৰি এনেকে মি আৰু না দুটা আমি এই এটা শব্দক আমি দুটা শব্দলৈ সৰু সৰু কৰি ভাঙি দিছো এইটো ভাঙনতে কেইবাৰ ভাঙিছে দুবাৰ ভাঙিছে মি আৰু না তো সেইকাৰণে কি কৰিছে দুবাৰ চাপৰি মাৰিছে মিনা ক্লেপ টু টাইমছ দুবাৰ সাত চাপৰি মাৰিছে ফৰ হাৰ নেম তাৰ নিজৰ নামৰ বাবে সি তাই দুবাৰ সাত চাপৰি মাৰিছে তাৰপিছত আছে পৱন ক্লেপ টু টাইমছ ফৰ হিজ নেম আৰু পৱনে কি কৰিছে হিও দুবাৰ সাত চাপৰি মাৰিছে তাৰ নামৰ বাবে পৱন এটো আমি পৱনক ভাঙি ফেলে দুটা শব্দ বনাই দিছো প আৰু বন এই কাৰণে দুবাৰ সাত চাপৰি মাৰিছে জাহিদুল ক্লেপস 3 টাইমছ ফৰ হিজ নেম জাহিদুলে তাৰ নামৰ বাবে তিনিবাৰ সাত চাপৰি মাৰিছে আৰু আমি জাহিদুলক ভাঙি দিছো জাহিদুল এই কাৰণে হি তিনিবাৰ সাত চাপৰি মাৰিছে এঞ্জেলিনা claps 4 times for her name আৰু এঞ্জেলিনা তাৰ নামৰ বাবে চাৰিবাৰ সাত চাপৰি মাৰিছে আমি এঞ্জেলিনাখনক ভাঙি দিছো এনেকুৱা এঞ্জেলিনা চাৰিটা শব্দৰে ভাঙি দিছো এই কাৰণে চাৰিবাৰ সাত চাপৰি মাৰিছে now clap your name clap to your name how many times did you clap for your name এটা তোমালোকে নিজৰ নিজৰ নামৰ বাবে সাত চাপৰি মাৰিবা আৰু তোমালোকৰ নিজৰ নামটো কেনেকে ভাঙিব পাৰে সৰু শব্দ বনাব পাৰে সেইটো হিচাপে তোমাক সাত চাপৰি মাৰিব লাগে try to clap for different things you see around you আৰু তোমালোকে তোমাৰ চাৰিওফালে যি বস্তু দেখা পাইছা সেই বস্তুটাৰ নামৰ বাবেও তোমালোকে সাত চাপৰি মাৰিব পাৰা যেনেকৈ আমি দেখা পালো ব্ল্যাক বোৰ্ড ঠিক আছে ব্ল্যাক আৰু বোৰ্ড দুটা শব্দ সেইকাৰণে আমি দুবাৰ সাত চাপৰি মাৰিম ঠিক আছে এইখিনিতে ভিডিঅ'খন ৰাখিছো